হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ এঠাইত, মই আৰু জোনালী। আপোনালোকেতো বহুতেই চিনিয়ে পায়, মোৰ বিজনেছ পাৰ্টনাৰ হয়। আমি একেলগে বহুত ঠাইত অহা যোৱা কৰোঁ, ক'ৰবাত যোৱা দেখা পায়েই। আৰু আজি কিবা এটা কাৰণবশতঃ আমি লগ পাইছিলোঁ। ক'লে ভাল, সিহঁতৰ তাত জু-ৰোডত এটা প্ৰভূতি নামৰ ভাল এটা ৰেষ্টুৰেণ্ট আছে, তাতে ব্ৰেকফাষ্ট কৰিব দিলে। তাতে আহিলোঁ আৰু কোনোবা আহিছিলে। ভালো লাগে। সদায় কেতিয়াবা ক'ৰবাত তেনেকৈ ওলাই গ'লে ফ্ৰেণ্ডছৰ লগত ভাল লাগে, মনটো ভাল লাগি থাকে। আমিতো হাউচৱাইফখিনি ঘৰতেই থাকোঁ, ইমান বাহিৰত যোৱা আমাৰ নহয়। কেতিয়াবা এনেকৈ বন্ধুক লগ পালে মনটোও ভাল লাগে, কিছুমান খোলাকৈ কথাও পাতিব পাৰি। মই কিন্তু যাওঁ, মই যেনেকুৱাই নহয় কিয় মানে অকণমান এনেকৈ ফুৰি চাকি বা ক'ৰবাত এনেকৈ লগৰ কাৰোবাক লৈ বা ফেমিলিক লৈ ফুৰি পেলাই মই ভাল পাওঁ। আৰু তাৰে চাহ ধোচাটো বৰ ধুনীয়া আছিল আৰু ভিতৰতো বৰ বেছি ধুনীয়া, বহুত ডাঙৰ। ফেমিলিও লৈও আহি ইয়াতে ব্ৰেকফাষ্ট কৰিব পাৰি। তেন্তে চাই থাকিব গোটেই ভিডিঅ'টো। তাৰ পৰা মই আমানক স্কুলত ল'ম, স্কুলৰ পৰা লৈ ঘৰত। মই সদায় ব্যস্ততাৰ মাজতে থাকোঁ, কাৰণ যদি ব্যস্ততাত নাথাকোঁ তেন্তে মানসিক অশান্তি বা চিন্তা, ডিপ্ৰেশ্যন বহুত কিবা মানুহৰ জীৱনত আহে। সেইকাৰণে মানুহ সদায় ফ্ৰীডম হৈ জীয়াই থাকিব লাগে। আমানক এতিয়া মই স্কুলৰ পৰা ল'লোঁ, লৈ এতিয়া ঘৰ যাম। আকৌ 3টা বজাত মোৰ এটা বেকিঙৰ ৱৰ্কশ্বপ আছে, তাতেই যাব লাগিব। তাতে মাতিছে। এইটো হাতীগাঁও হয়, বেকাৰ শ্বপ ইয়াতে আছে। আমাৰ ইয়াত ইমানখিনি মোৰতো এতিয়া নতুন, গতিকে মই যি কণ্টেক্টছ আছে এবাৰ ফোন কৰিছোঁ। চবৰে একচুৱেলি ৱৰ্কিং ডেইজ কাৰণে অকণমান দিগদাৰ হৈছে, তথাপিও অহাৰ কাৰণে সকলোকে ধন্যবাদ মোৰ ফালৰ পৰা। আৰু আপোনালোকে ইয়াত অকণ মোৰ ফাৰ্ষ্ট টাইম কৰিছোঁ, বহুতখিনি অসুবিধা আছে, যিহেতু মোৰ বেকিং শ্বপ নহয়, বেকিং ইনগ্ৰেডিয়েণ্ট শ্বপ। অকণমান সহ্য কৰিব আৰু फिर भी थोड़ा सा तो दिया जाता है। नहीं थोड़ा सा भी नहीं दिया जाता। তাৰমানে কি হয়, এইটো বেছি স্পুন। ऑलरेडी ये क्रीम मॉइस्चर छोड़ देगा, अगर इसमें फ्रेश ऐड करेंगे तो ऑलरेडी वो सॉगी हो जाएगा। সেইদিনাখন মই ইয়াৰ পৰা পাইনাপল এটা নি পেলাই বনাইছিলোঁ, ভাল লাগিছিল, ধুনীয়া মানে। মই কিন্তু সদায় ব্যস্ত থাকি ভাল পাওঁ, কাৰণ ব্যস্ততা জীৱনত মানুহৰ দুখ থাকিলেও দুখ নাহে, চিন্তা থাকিলেও চিন্তা নাহে। আপোনালোকে বাৰু কি কয়? আৰু মই নতুন নতুন কিবা শিকি আনক শিকাই বহুত ভাল পাওঁ। আচলতে আমি যি জানো সেয়া আনক শিকাব লাগে, আৰু আনে যি জানে তাৰ পৰা আমি শিকিব লাগে। শিক্ষাৰ কেতিয়াও শেষ নাই, যেতিয়ালৈকে পাৰে শিকিবই লাগে। আৰু ৱৰ্কশ্বপত ধুনীয়া ধুনীয়া কেইবাটাও কেক বনালে, চেফ আহিছিল বাহিৰৰ পৰা, আৰু কিছুমান প্ৰডাক্টৰ বিষয়েও জনালে। যিখিনি জনা নাছিলোঁ সেইদিনাখন বহুতখিনি জনা হ'ল। কেককেইটা বনাইছে, কিন্তু মই ফটো ৰাখিব নোৱাৰিলোঁ, কাৰণ মোৰ মোবাইলৰ চাৰ্জ শেষ হৈছিল। তেন্তে আজি ভিডিঅ'টো বহুত বেছি ডাঙৰ নকৰিলোঁ। কেনে লাগিছে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।